বন্ধুসকল আমি এতিয়া বৰ্তমান কৈ দি হেল্ল' নমস্কাৰ। এতিয়া আমি আহি আছোঁ পুৱামক্কাত যি পানী আপোনালোকক সকলোকে দেখাই আছোঁ। এতিয়া আমি যাই আছোঁ। মানে হাজোৰ এনেকুৱা অৱস্থা হ'ব বুলি গমেই পোৱা নাছিলোঁ। মানে কালি গৈছিলোঁ আৰু আজি মানে ৰাতিপুৱা অহা মানুহবোৰে কৈ আছে যে পানীয়ে নাছিল, এক টোপো পানী নাছিল। মানে পানী মানে ইমান গতিত পানী বাঢ়িছে, মানে আচৰিত। মানে এতিয়া মানে এক কঁকাল হ'ব বাকী আৰু মানে এক ভৰি হৈছে আৰু হঠাৎ পানী বাঢ়ি গৈছে। মানে এতিয়া পানী মানে অভাৰ পানী চব পুৰা পুৱামক্কালৈকে ফুল পানী হৈ গৈছে। তাৰে আগতো পানী আছে, আমি মানে পুৱামক্কালৈকে আহিলোঁ। এইবিলাক চাওক মানুহৰ ঘৰে ঘৰে পানী। এই গছ উঠি আহিলে এই ঘৰৰ মানুহ তাত উঠা নাই আৰু এই ঘৰ এইগিলা চাওক গোটাই ডুব গৈছে পানী। আজি দিনটোৰ ভিতৰত এই পানী হৈছে। এই দিনটো আজি আমি যোৱাকালি আহিছিলোঁ, যোৱাকালি আহিছোঁ, এক টোপো পানী নাই। মিনিমাম 10 কিলোমিটাৰ গোটেই পানী। 10 কিলোমিটাৰ হ'বনে ছাৰ? 10 কিলোমিটাৰ নহ'লেও মোটামুটি 6-7 কিলোমিটাৰ হ'ব আৰু 10 কিলোমিটাৰ হ'ব লাগে মিনিমাম। মানে গাড়ী ৰেষ্ট পাকে যাব লগা হৈছে। 6 কিলোমিটাৰটো মিনিমাম পানী হ'বই মানে। আৰু পানী মানে ঘণ্টাত মানে 5 আঙুল 6 আঙুল বাঢ়ি আছে মানে পানীৰ স্পীডটো বহুত স্পীডত পানীটো আহি আছে। এই সেইটো চাইডৰ পৰা আহি আছে পানীটো বহুত স্পীডত। সেইটো চাইডেৰে ওলাই যায় আছে, কিন্তু এখন আহিছে। এইবাৰ মানে গোটেই অসম ডুব গৈছে পানীত, বানপানী। এনে এখন জেগা নাই যিখন পানী হোৱা নাই। আগতে গাড়ীবোৰ অলপ আগতে আহিছিলোঁ, পানী নাছিলে ইমান। এতিয়া পানীৰ আপোনালোকে ফুটটো চাওক, কিমান তাৰমানে লেভেলত পানী বাঢ়ি আছে। ভগৱানে আৰু নিয়ে যদি নিব আৰু কেনেদৰে। মানে মানুহখিনিলৈ চাই বহুত বেয়াও লাগিছে, কিন্তু আমাৰো এটা ভয় লাগিছে। সাঁতুৰিব নাজানে, একো কৰিব নাজানে, ইয়াত পৰিলে নমৰো বাৰু, তথাপিও মানে এটা ভয় লাগে। গাড়ীখন যদি বেয়া হৈছে তেতিয়াহ'লে ইয়াৰ পৰা চলাব লাগিব এই 8-10 কিলোমিটাৰ। পানীৰ লেভেল আৰু ঘৰৰ লেভেল মিলি গৈছে পুৰা। এতিয়া ধৰিবই নোৱাৰি ৰাস্তা কোনটো। ৰাতিৰ ভিতৰত ইয়াত ৰাতি নহয়, ৰাতিপুৱালৈকে নাছিলে পানী। এই দুপৰীয়াৰ পৰা বাঢ়িছে পানী পুৰা। এনেকৈ বাঢ়িছে মানে নক'ব আৰু। ক'ত মাথাউৰি ভাঙিছে বোলে ইচাতে। মোৰ এই চেণ্ডেলযোৰ গেলি মানে মোৰ মনটো বেয়া লাগব আৰু 250 টকা দি কিনছোঁ মাত্ৰ। এই মোক আগত দেখি চাই ৰাখছোন আপোনালোকে। বঢ়িয়া, লাহে যাক দাদা। ঢৌ মাৰিছে। ষ্টেট বন্ধ নকৰিবি, গাড়ীৰ ষ্টেট বন্ধ নকৰিবি, নহ'লে চলাব লাগিব ইয়াৰ পৰা। বন্ধ অৱস্থা। বানপানী হ'ল আৰু 15 মিনিট চলাব লাগিব। ইয়াৰ পৰা 15 মিনিট চলাব লাগিব। চাওক ইমান মানে অসমৰ এনে এটা পৰিস্থিতি হৈছে, নিজৰে বেয়া লাগি আছে। মানে চব চাইডে পানী। বাৰু এতিয়ালৈকে শুৱালকুছিত পানী হোৱা নাই, কিন্তু মানে এনেকৈ থাকিলে যদি অসমত চব হয়, শুৱালকুছিটো হওঁতে আৰু বেছি বঢ়িয়া। ছাৰে কিবা কৰি গাড়ীখন লৈ যাই আছে। এইখিনি অলপমান পানীৰ লেভেলটো কম, কিন্তু আগত আৰু ফুল পানী। এই ট্ৰাকত ঢৌ বঢ়িয়া। নহয় বাৰু এই মেজিকখন গৈছে, কিন্তু মানুহবিলাকে বেয়াও লাগি আছে। কিছুমান মানুহ মানে খোজকাঢ়ি আহিব লগা হৈছে। পানী হৈছে, পানী বহুত। মানে ঘৰে চৰতো সোমাইছে। মানে মানুহ মানে ভাবিবই পৰা নাছিল যে পানী হ'ব। মানে বস্তুবোৰ তাৰমানে ভালকৈ থ'বই পৰা নাই। পানী হৈ গ'ল। এতিয়া মানে কিছুমান মানুহ মানে বাছ চাছো অহা নাই, মানে বহুত গাড়ী কমি গৈছে। যোনবিলাক মানে খোজকাঢ়ি আহিব লগা হৈছে। মানে
এই 30 আমাৰ পানী এতিয়া ইমান তলত আছে চাইলেঞ্চাৰে বহুত তলত আছে পানী ইমান পানী নাই এতিয়া ৰাইজা এখন হ'লে টেনশ্যন নাছিল ন ছাৰ ডিম্বু দাস খাৰখন চবৰে ঠাই আছে অকল যোনটো দিয়া নহয় আমাৰ নাই যি আমাৰ সেয়ে নাই দেখোন চাৰ চাকাই নাই দেখোন বাইকত ঘূৰি যাব বাইকৰ মজাই বেলেগ আজি পানীটো 4 টাকা ধৰি ভৰি কাল গিলে হয় আজি ভৰি মানে কি মজা লাগছে পানী গিলে কিন্তু তামাম নেতৰা দে হ'লেও কলা হৈ আছে পুৰা কলা বঢ়িয়া তাড়াতাড়ি যা দেৰি হৈছে পাই এইখন গাড়ী মানে এনেই এটা কষ্ট যে হৰণ মাৰি আছে বানপানী একাঠু একাঠু পানী এই হৰণ মাৰি আছে ক'ত বা যায় ঘৰত পানী উঠিছে নেকি ইয়াৰ চাৰিখিনি অলপ খালি এইখিনিয়ে মানে মোক অকমান লাগা মানে ক'ব গ'লে এইখিনি মানে এনেই লাগিছে আধা 1 ঘণ্টামানৰ পৰা মানে পানীতে আহি আছো নে মাটি পাওঁতে কিবা এটা বেলেগ ফিলিং এটা আহিছে মানে কিবা বেলেগ জেগাত আহি পালোঁ নেকি যে মংগল ঘৰ আছিল এতিয়া তাৰমানে আমি আহি আমাৰ আৰ্টত পালোঁ এনে লাগি আছে মানে আৰু অলপ আগত মানে পানী ৰ'ব আপোনালোক দেখাই আছোঁ ৰাতিৰ ভিতৰত এইখিনি গুচি হয়তো মন নাই ৰাতিৰ ভিতৰত আপোনাৰ ভাবিছা পানী মানে ছেকেণ্ডত মাৰি আছে কিমান পানী মানে আনকণ্ডিশ্যন আনকণ্ডিশ্যন চিটুৱেশ্যন হৈ গৈছে আৰু ইয়াতে যে এতিয়া মানে লাহে লাহে কিছুমান মানুহ মানে টেনশ্যন বান্ধি ওলাইছে মানে ওখ ওখ ঠাইত মানে টেনশ্যন বান্ধা আৰম্ভ কৰিছে মানে ঘৰত এতিয়া অকল অকল পানী হৈছে যাৰ ঘৰত বানপানী আপুনি সেই বস্তুটো গম পায় কথাখিনি আজি ইমান দিনে আমি আজি আজিলৈকে আহিছোঁ মানে আজিলৈকে আহি পেলাই যেনেকুৱা এটা গম পাইছোঁ মানে গম পাইছোঁ গম পাইছোঁ আৰু এতিয়াই আমি এনেকৈ ঘূৰি আহিব লগা হৈছে মানে মানে আমি আহোঁ ঘৰত ঘূৰি মানে গোটেই একোকাল পানী হৈছে এতিয়া মানে ৰাস্তা এনে ৰাস্তা এতিয়া ঘূৰি ঘূৰি আহিছোঁ তাতো বানপানী ৰাস্তা আমাৰ দেখাই আছোঁ কাৰেণ্ট চিটুৱেশ্যন কেনে চলি আছে বৰ্তমান অসমত এক ৰাতিৰ চিটুৱেশ্যন মানে বাতাৱৰী ভাঙিছে আৰু বা কি কিমান মানে বহুত দুখ লগা আৰু ক'ব নোৱাৰি কি ক'ম মানে একো সহায়ো কৰিব পৰা নাই এতিয়া আমি বেংকিঙত সজাই পাম মানে পানী ভাঙি যাই পাম এই যাৰ তাত পানী আছে মানে সিহঁতে আহি ৰাখিটো আছে মানুহবিলাকো বাৰু মানুহবিলাকে কিবা কৰি খাব কিন্তু চবতছে বেয়া লগা বস্তু জীৱ জন্তু খৰচী জীৱ জন্তুবোৰৰ কথা কোৱা নাই যেনেকৈ আপোনাৰ এই ৰাস্তা ঘাটত কুকুৰ মেকুৰী সিহঁতৰ মানে একদম মানে অৱস্থা নোহোৱা হৈ গৈছে কাৰণ একো খাব নাই পানী বহুত মৰিছে আৰু জীৱ জন্তু মানে একদম বেয়া লগা আৰু মানে বেয়া লগা কুকুৰবিলাকে মানে বহুত বেয়া লাগে আৰু কৈছিলোঁ নে 1 কিলোমিটাৰ নাৰায়ণৰ পৰা ষ্টাৰ্ট পানী মানে গেৰুৱা পাৰ হৈ গ'লে আৰু নতুনকৈ আৰু ষ্টাৰ্ট হৈ গ'ল ইয়াৰ পৰা আপোনালোকক দেখাই আছোঁ কিমান দূৰলৈকে পানী আছে যাই থাকক আমাৰ লগত পানীৰ সোঁতটো চাওকচোন একবাৰ কিমান স্পীডত আহি আছে মানে ইটো চাইডৰ পৰা ইটো চাইডলৈকে আহি আছে লৈ যাবা এতিয়াচোন পানী বেছি ল'ৰা পানী হৈছে নেকি চাইলেঞ্চাৰ অলপ বাকী আছে পুচাই লৈছোঁ দিয়ক এখন আগত ক্ৰেটা আহি আছে ক্ৰেটা কভাৰটেক নকৰোঁ বেছি ইফালে যাব নোৱাৰোঁ মানে বেছি যাবও নোৱাৰোঁ ইফালে কিমান গাঁতা কি আছে গম নাপাওঁ মানে ৰাস্তাৰ মাছ চাইডটো যিহেতু ওখ সেই ৰাস্তাটোতে যাই আছোঁ মাজেদিয়ে যাই আছোঁ এতিয়া এনেকৈ মোটামুটি 2 কিলোমিটাৰমান যাব লাগিব চাগে মানুহগিলা মানে বিলে নহয় গৈছে বহুতে খোজকাঢ়ি আহিব লগা হৈ গৈছে এক ৰাতিৰ ভিতৰত এনেকুৱা হ'লে কোনে জানে আৰু কি হ'ব এনেকুৱা আৰু কিছুমান মানুহ সোধাতে কৈছে ৰাতিপুৱা মানে এইটো ৰাস্তা দি গৈছে আহোঁতে পানী পাইছে নক'ব আৰু ৰাতিপুৱা মানে একোৱে নাই পানীৰ একটুপ পানী নাই মানে কাষে কাষে খাল চালবিলাক উঠি আছে কিন্তু ৰাস্তাত একটুপো পানী নাছিল কিন্তু যেতিয়া মানে এতিয়া ৰিটাৰ্ণ আহিছে
পানী এতিয়া মানে আপোনাৰ চাওক কিমান পানী হৈছে, এই একাঠু পানী। একাঠুৰ ওপৰতে হৈছে, বাকীটো তল যাওঁ যাওঁ অৱস্থা। বাইক মানে যোৱা নাই, গোটেই ৰেষ্ট পাকাই যাব লগা হৈছে। যাবা বাকী নাই দেখাই বঢ়িয়াকে গ'লে যাবা বাকী নাই, মোৰ গাড়ী টানছি একদম। এই গাড়ী চাৰত টানি আছে বোলে। যাই দিয়কচোন, লাহে লাহে যাই দিয়ক ছাৰ। যাব পাৰিম নে? পাৰিব। এশতে চলাই আছোঁ আৰু গ্লেমাৰ বুলি। ইটো মানিব লাগিব কিন্তু, ডাঙৰ পালচাৰ চালচাৰ অফ হৈ গৈছে, কিন্তু আমাৰ গ্লেমাৰে মানছে কিন্তু। গ্লেমাৰ এতিয়ালৈকে একবাৰো অফ হোৱা নাই। কিন্তু আমাৰ গ্লেমাৰখন অলপ বেয়াও হৈ আছে, কিন্তু সেনেকে আমি কত গেছোঁ এতিয়ালৈকে অফ হোৱা নাই। চব চাগে পানী, কেৱল পানী। এইগিলা চাওকচোন, ঘৰ গিলা কেনেকে ডুব গৈছে। এই গেটৰ আধালৈকে পানী হৈছে, গেটৰ আধালৈকে পানী। চব ডুব গৈছে। কিমান যে মানুহৰ প্ৰব্লেম। কৃত্ৰিম এইগিলা ক'ব গ'লে ছাৰ কৃত্ৰিম বানপানীয়ে হয় নাই। ইয়াত কোনোবা মন্ত্ৰী আহিছে, মোদী মানে গৈছে আৰু। এতিয়া আমি আহি পাইছোঁ চেঁচাৰ দলং পাইছোঁ এতিয়া। চেঁচাৰ দলঙত অলপ ৰখিছোঁ, ৰখি পেলাই আপোনাক নদীটো দেখাই দিওঁ। এইটো চেঁচাৰ যোনটো নদী, আপোনাৰ চাই লওক কিমান ধাৰ হৈ আছে। মানে আপোনাৰ ধাৰত গম পাব, এই ধাৰটো গৈ এই ইফালেদি গৈছে, দেখাব ইফালেদি গৈছে, ইফালেদি যায় সেই আগত যোনবিলাক পানীবোৰ সেইফালে এনেকৈ বাগৰি গৈছে, আৰু ক'ৰবাত মাথাউৰি ভাঙিছে, এইটো কি বুলি কয় পচৰিয়াৰ আগত, তাৰ পৰা পানীবিলাক ওলাই আহি পেলাই এতিয়া কি হৈছে, চাৰু চাইড পানী হৈ গৈছে, ৰাস্তাত পানী উঠি গৈছে একদম। মানে আনকণ্ডিশ্যন মানে পানীটো মানে এনেই ইমান বাঢ়িছে, মানে নদীৰ মানে স্তৰত চাই ডাবল, মানে চব সেইকাৰণে নদীৰ পানী মানে পুৰা সেই হৈ গৈছে, যাই ফালে মানে গোটেই ৰাস্তা ঘাট গোটেই তাৰমানে চব ডুব গৈছে। আৰু এতিয়া তাৰমানে নতুনকৈ আপোনালোক দেখালোৱে যে নতুনকৈ কেনেকৈ তাৰমানে হাজোৰ এইটো মানে হাজো কুৱামুক্কা যোৱা ৰাস্তাটো কেনেকৈ কলিতাগুচি বুলি সেই আছে, তাৰে মাথাউৰি সেনেকৈ গোটেই ওচৰৰ যিমান অঞ্চল আছে গোটেই একদম পানী ফুল গৈ গৈছিলে, আমাৰ সেনেকৈ গোটাই নোহোৱা হৈ গৈছে, মানে মানুহ মাথাউৰিত থাকিব লগা হৈছে। এতিয়া কি হৈছে, এতিয়া মানে এই আজি যোৱাকালি আমি ইয়াত আহিছিলোঁ গধূলি ঘৰত গৈছোঁ 8:30 বজাত, কিন্তু তেতিয়ালৈকে পানী নাই। আৰু মানুহ সোধা মতে গম পাইছোঁ কি ৰাতিপুৱা যোন আহিছিল মানে অফিচত যোৱা মানে এইটো ৰাস্তাতে গৈছিল, কিন্তু এতিয়া যেতিয়া আহিছে, কিন্তু এতিয়া মানে পানীটো ভাঙি যাব পৰা নাই। এতিয়া মানে পানী মানে এনেকুৱা বাঢ়িছে, আৰু ৰাতিলৈকে যে কিমান বাঢ়িব পাত্তা নাই। মানে এতিয়াই মানে ইমান পানী বাঢ়িছে, আৰু ৰাতি বা কিমান হয় ঠিক নাই। চ' আপোনালোকক এইখিনি দেখালোঁ কেনে মানে চেঁচা নদীটো আমি এইটো কাৰণত দেখাইছোঁ, চেঁচা নদী আপুনি ভাৰতৰ পৰা চাই লওক, মানে পানীটো ইটো চাইডৰ পৰা যাই আছে মানে ইটো চাইডলৈকে। চ' আৰু পানী মানে কমবৰ কাৰণে আৰু মিনিমাম আজি উঠিছে, আৰু কেইদিন বা লাগে কমতে, আৰু বা তাৰে পিছত মানুহবিলাক কি হয়, এনেই ইমান পৰিস্থিতি বেয়া, কৰোণা, তাৰে আগত আপোনাৰ কাৰ আন্দোলন, মানে অসমৰ অৱস্থা এনেই বহুত বেয়া চলি আছিল, অসম বুলি নহয় গোটেই ইণ্ডিয়াৰে। এতিয়া আৰু মানে এনেই আৰু পৰিস্থিতি, মানে ভাবি চাওক দুখীয়া মানুহ বা আমাৰ দৰে মানুহবোৰৰ কেনে অৱস্থা। মাছ দেখোন এই মাছ বোলে চাওক, পানী কেনে এটা ফুটত আহি আছে, মানে ইমান সৰু নদী। কিন্তু ক'ব গ'লে চেঁচা নদী বহুত সৰুৱে, এইকেইটা পানী যায় আপোনালোকক ব্ৰহ্মপুত্ৰ চাওক, ব্ৰহ্মপুত্ৰৰ এটা পানীৰ লেভেল কেনেকুৱা, আপোনালোক ব্ৰহ্মপুত্ৰৰ পানীৰ লেভেলো দেখাম, কাৰণ আমাৰ ব্ৰহ্মপুত্ৰৰ কাষৰ গাঁওখনে হ'ল শুৱালকুছি, একদম পুৰা লাগি আছে কাষতে। চ' আপোনালোক দেখাম, পানী উঠিছে মানুহ ঘৰে পিছতো মানে লাহে লাহে আহি আছে আৰু পানীটো, ৰাস্তা এটা কাষ পাইছে, ৰাস্তা পাৰ হৈছে আৰু ৰেড লাইন মানে হোৱাইট লাইনটো পাৰ হৈছে। এতিয়া আৰু ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, যেন পানী চানী কমে, আৰু মানুহখিনি যেন কাৰো যেন একো অমংগল নহয়, আৰু চবে যেন ভালে কুশলে সেই হয়। এতিয়া কি কৰিব, এতিয়া আমি আৰু ধৰ্ম হৈ গৈ আছোঁ, মানে এতিয়া আৰু এইখিনিত পানী নাই, আৰু মানে এতিয়া পানী উঠা নাই ইয়াত, ঘৰ যাই আছোঁ, ঘৰ যাই থাকিলে মানে আপোনালোকক মানে দেখাব চেষ্টা কৰিলোঁ আৰু মানে কেনেকৈ পানী হ'ল, তাৰে লগতে এটা ভাল পৰিৱেশত মানে দৃশ্যটো চাওক, কি এটা ভাল লাগিছে মানে প্ৰকৃতিক দৃশ্যটো। ত' ভিডিঅ'টো ইয়াতে